হেল্ল' বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আন এটি ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আৰু হ'ল বহুত দিন হ'ল মানে ভিডিঅ' দিব পৰা নাই, তো বয়সা হ'ব। আৰু কি হ'ল, আপোনাৰ টাইম নিমিলে, টাইমেদিও মানে কি ভিডিঅ' বনাব ক'ৰবাত যাব লাগিলে দ্বিতীয় ছুটি ল'ব লাগিব। আৰু সেই কাৰণে ধৰক ভিডিঅ' বনাব পৰা নাই, তো দিব পৰা নাই। ব্লগ দিয়াৰ কাৰণে বহুত চেষ্টা কৰোঁ, তো টাইম মিলাবৰ কাৰণে, কিন্তু তথাপিও নিমিলে। আৰু তথাপিও বলক আজি মই বঙাইগাঁৱত যাম। বঙাইগাঁৱত মানে কিহৰ কাৰণে যাম, পোনপ্ৰথমে যাম মই ভিনদেউৰ তাত 2 দিনমান থাকিম। থাকি কেনে তাৰপিছত মই মামাৰ ঘৰত যাম। মামাৰ ঘৰত মানে কি কালী পূজা আছে, তো কালী পূজাৰ কাৰণে মই আজি বঙাইগাঁৱত যাব ওলাইছোঁ। তো আপোনালোকক তাত যিমান যি হয়, যিখিনি হয় আপোনালোকক দেখুৱাবৰ মই চেষ্টা কৰিম, তো ভিডিঅ'টো চাই থাকিব। আৰু সেইটো হ'ল আমাৰ বাইদেউ থিয়া দি আছে। বাইদেউ লাজ কৰিছে, আৰু বাইদেউ আৰু মই কাপোৰ চাই হ'ব লওক। আৰু এয়া হ'ল আমি চিটি কাৰ্টত আহি পালোঁ। চিটি কাৰ্টত চাওঁ ব্লগ আছে না নাই। আৰু আমাৰ ইয়াত এইখিনিত এটা ৰাম মন্দিৰ বনাই আছে, তো আপোনালোকক চাওক বাহিৰেদি দেখা দিছোঁ। ৰাম মন্দিৰটো হৈ আছে আৰু বৰ্তমান কমপ্লিট হোৱা নাই চাগে। তো কমপ্লিট হ'লে মানে হ'ব আৰু কিবা এটা চাই থাকব। আৰু আহি মই বাছখন চাওক, এইখনত মই যাম আজি। আৰু আগত বোলে কিবা টিকট কাটব লাগে বোলে, টিকটটো কাটি লওঁ। আৰু টিকট কটাত তাত 100 টকা খুচৰা নাই দিয়ক। সেইকাৰণে মই এটা বাইদেউৰ তাতে আহিলোঁ। বাইদেউৰ তাতে আহি কিনে মানে কি পানী বটল এটা দিলে বাইদেৱে, মই ল'লোঁ। পানী বটল লৈ কিনে এতিয়া মানে কি 100 টকাটো খুচৰা কৰি ল'লোঁ। আৰু যিটো মানে ইয়াৰ টিকটটো চাওক, টিকট কাটি লৈছোঁ। ইয়াত আহি থাকোঁতে মোৰ ওচৰত এটা ছোৱালী এটা বহিছিল, তো তেওঁ চাওকচোন কি কৰি আছিল। মই বিদ্যাপুৰ আহি গ'লোঁ। আৰু এইবিলাক চাওক, কি ক'ম আৰু বহুত দিনৰ ধৰি মানে অপেক্ষাত ৰখি আছিলোঁ, তো আহাৰ কাৰণে আহি পালোঁ। আৰু ৰাস্তাইদি বুলি আহোঁতে এইটো হ'ল গণেশ মন্দিৰ। আৰু ভিনদেউক লগাল পালোঁ ৰাস্তাইদি আহি থাকোঁতে, আৰু ভিনদেউৰ পাছত উঠি আহিলোঁ। আৰু তেন আহি পালোঁ দিয়ক। আৰু চাওক না, ঘৰৰ ৰাস্তা সোমাই গ'লোঁ দিয়ক। আৰু সেই বন্ধুসকল, তো বহুত ভাগৰ লাগিল, গাড়ী চাড়ী দি আহিলোঁ। আৰু গা চা ধুই পেলাই মানে কি ড্ৰেছ চেছ পিন্ধি লৈ অলপ মানে বহিছোঁ। মানে কি ভাবিলোঁ অলপ ভিনদেউৰ মানে কিছুমান দিনটোত কিমান কি কাম কৰে, আৰু কেনেকুৱা কি কাম কৰে। আৰু গাহৰি ফাৰ্মো আছে, আৰু এইফালে গৰু আছে, ছাগলী আছে, এনেকুৱা ধৰণৰ আছে। আৰু মানে কি কিমান দিনটোত কাম কৰে, কিমান কি কৰে, তো সেইবোৰৰ কাৰণে মানে কি এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। তো অহাকালি সেইটো ভিডিঅ' বনাম। আৰু মানে কি ভিনদেউৰ লগত মই কালি মানে কি কাম কৰিম, আৰু অলপ গাঁৱলীয়া ল'ৰা হ'ম, তামাম হ'ব।